Hello guys, welcome to Avinash Vlogs. I'm going to show you a video. And today, this video is around the কাষতে এখন বলে দোকান দিছি নতুনকে মোক মানে ভিডিও বনাব মাতছি মানে আৰু কি কব আৰু এই কৈ আছো দেখ আগলৈ যাই থাকো চাগে এখন ক'ত আছে লেভেলে যাও আৰু এইফালে মাদাৰে বহি আছে একদম পুৰা লেকচাৰ আৰু দেখ আৰু এই চাগে এখন মৰতে থৈ দিয়া আছে ও সাইকেল আছে না ভালে দেখলে তো চাগে এখন লেভেলে যাম ৰব তো ডাইৰেক্ট দোকানত যে লগ পাই আছো নাকি না দোকানত নাযাওতে লগ পাব লাগিব এখন এগুলাক চাগে এখন ললো আৰু যাই থাকো আৰু গাইছ এটা মজাকে তেল দিব হৈছে মই যে কৈছিলো মাত্ৰ আমাৰ চকটোতে হেইয়া পুৰা মানুহৰ গাড়ী আহিছে আৰু বেকাৰ তেল ভৰাই চলাই টিভিএছ তো তিনিআলি চকৰ পৰা আহিলে এইফালে মণ্ডপটো আছে আৰু আপোনালোকে দেখাব এখন আল্ট্ৰা সলিউশন এনি মডেল এইফালে গোটেই এখন দিয়া আছে আৰু এইফালৰ পৰা আহিলে আপোনালোকে এই চাৰিআলিৰ হৈ এইফালে দি আহিব পাৰিব আৰু এইফালে দোকানখন আছে আগফালে এইবিলাক দোকানগিলা আছে ইয়াতে এটা বিল্ডিং আছে বগা বিল্ডিং এই বগা বিল্ডিং বুলি কৈছে দিয়ক আৰু চবেই সেনেকৈ কয়চোন এতিয়া লৈ আহিলোঁ এইগিলা মাৰা আছে এইখন কি বা গাইছ এইখন মাৰা আছে 30 তো আৰু বৰ্তমান আমি আগৰ ভিতৰক লাগি যাওঁ দোকানখনত মালিক বহি আছে এইখন দোকানখন আৰু ইয়াতে এইখন বোলে মালিকৰে গাড়ী বেছি দিয়া আৰু এইখন বোলে ডিলাৰ কণ্টেক্ট বোলে গাড়ীখন দোকানখন বোলে কি হ'ব আৰু সেইকাৰণে আপোনালোকে চাই থাকক দোকানৰ ভিতৰত বহি গৈছোঁ ভিতৰত সোমাই আহিলোঁ দোকানখনৰ আৰু এইখন দোকানখন আপোনালোকে চাব পাৰে ইফালে কাম কৰি আছে দাগে বেয়া হৈছে না কি বেয়া হৈছে ইয়া বোলে কাৰ্বন বেয়া হৈছে গাইছ মইতো এইফালে গাড়ীৰ কথা নাজানো বেছি আৰু এইফালে আমাৰ দোকানৰ অনাৰ বহি আছে আৰু আপুনি অলপ কৈ দিয়ক দোকানখনৰ কথা দোকানৰ নাম আল্ট্ৰা সলিউশন বংশৰ তিনিআলি সকলো পাৰ্টছ পোৱা যায় দুচকীয়া বাহন লগতে মেৰামতি কৰি দিয়া আৰু এনে কিমান দিনমান হ'ল দোকানখন দিব ইয়াত 1 মাহ 10 দিনমান হ'ল আৰু এইখন বোলে ডিলাৰ কণ্টেক্ট সব ডিলাৰ মাল পোৱা যায় ডিলাৰ মাল এনে অফাৰ চফাৰ এনে ডিলাৰৰ কণ্টেক্ট হ'লে কিবা অফাৰ চফাৰ থাকে না অফাৰগিলাকে নাই কাষ্টমাৰ এনে হিচাপে দিয়া যায় যদি গাড়ীখন যদি প্ৰথম এটা মাহত যদি লৈ আহে গাড়ীখন এনেই ফ্ৰী ছাৰ্ভিচিং হ'ব না ছাৰ্ভিচিং বিলাক না এইটো ফ্ৰী ছাৰ্ভিচিং বুলি সেনেকুৱা কথা নহয় ভাল ধৰণৰ ছাৰ্ভিচিং এটা দিয়া যায় আমি নতুন গাড়ীটো আমি বিক্ৰী কৰি নকৰোঁ যেনিবা পুৰণি গাড়ীকে কৰি দিওঁ তো আপোনালোকে দোকানখন চাই লওক বঢ়িয়াকৈ আৰু চব অৰিজিনেল এইবিলাক এইবিলাক ডিলাৰৰ অৰিজিনেল মাল বোলে তো মইতো ইমান এইবিলাক গম নাপাওঁ এইবিলাক পাৰ্টছ বোলে মানে গাড়ীগিলাৰ পাৰ্টছ আৰু এইবিলাক চেন কিজানি গাড়ীগিলাৰ আৰু এইবিলাক চেন এইবিলাক ব্ৰেক শ্বু আছে আৰু এইফালে গাইছ আৰু এইবিলাক গাইছ স্প্ৰে এইবিলাক থৈ দিয়া আছে মানে গাড়ী চাড়ী যদি কেতিয়াবা ডেমেজ পৰে বা কালাৰ চালাৰটো সেই উঠি যায় বা এই কালাৰ মৰাব পাৰিব গাইছ বিভিন্ন ধৰণৰ লাইটিং চব লাইট চাইট চব আনি থৈ দিয়া আছে গাইছ আৰু মানে এইখন দোকানখন দিয়া বেছি দিন হোৱা নাই আৰু আপোনালোকে ডিলাৰ এখন চব ডিলাৰৰ লগত কণ্টেক্ট আছে গাড়ীখন তো সেইকাৰণে ডিলাৰ হিচাপত সেই কৰিব আৰু ইয়াতে হেলমেট চেলমেট চব থৈ দিয়া আছে গাইছ এইবিলাক হেলমেট চাওক এইটো হেলমেট চাই লওক আমাৰ তোৰ গাড়ী নাই তো হেলমেটটো আৰু আমাৰ প্ৰয়োজন নাই হেলমেট বোলে লেডিছৰো আছে হেলমেট বোলে লেডিছৰো আছে টায়াৰ চায়াৰ চব আছে তো হেলমেটটো থৈ দিলোঁ মোৰ দৰকাৰ নাই আৰু ইফালে ইয়াতে এইগিলা টায়াৰ চব চিয়েটোৰ টায়াৰ স্কুটি বুলেট বৰ্তমান বুলেট এখন ভাল কৰি আছে দাদাই আৰু পূৰা একদম মন পুতি ভাল কৰি আছে আৰু গাইছ ক'ব লগা কাৰণে আৰু ভিতৰত কিবা ষ্টক আছে নেকি ভিতৰত না ঘৰত থাকে আৰু এইটো শ্ব'ৰুম মানে শ্ব'ৰুম নহয় এইটো কি কয় ষ্টক ৰুম ইয়াতে চব বস্তুগিলা থোৱা থাকে কিবা কিবি আৰু দাদাই এনেকৈ বহি আছে আৰু এইফালে আছে আৰু এইবিলাক ইয়াতে হেলমেট চেলমেট বাহিৰত থৈ দিয়া আছে বঢ়িয়াকৈ তো হেলমেটটো চাওক এইগিলা আৰু হেলমেট মানে এইগিলা স্পেচিয়েলি হেলমেট আৰু আমাৰ নহয় ইয়াতে আহিছে চব মজা দোকানখন বঢ়িয়া লাগছে আৰু আপোনালোকে একবাৰ ভিজিট কৰিব দোকানখনত মোক কৈ আছিল বাৰু মই সেইটো মই তাড়াতাড়ি একবাৰ ভিডিঅ'টো বনাই দিলোঁ মানে আজি মই তাৰমানে কালি পৰহি মানে এটা জেগাত যাম তো জেগাত যোৱাৰ কাৰণে মই ভিডিঅ' ভাবিছোঁ বনাই থৈ যোৱাই ভাল মানে আৰু কেতিয়া আহিব কি আহিব ঠিক নাই তো চাই থাকক দোকানখন
আৰু অলপমান বেছি ভিডিঅ'টো অলপ দীঘল কৰিব ইচ্ছা নাই কাৰণ দীঘল কৰিলে বৰিং হয় আৰু চব আছে আৰু ইফালে এইবিলাক কি ভাই গাইছ ওইগিলা সেই যে লগাই গাড়ীৰ হেণ্ডেলত লগা মালগিলা কোনোবাই যদি কোনোবাই গাড়ী চাড়ী মডিফাই কৰিব পাৰে মডিফাই কৰিব ইচ্ছা আছে এইটো মডিফাই কৰি লৈ যাব পাৰে চব অল এভৰিথিং চব কৰা যাব তো আপোনালোকে এখানি বস্তু এইবিলাকে মই অলপ দেখাই দিলোঁ ভালকৈ তো ভিডিঅ'টো আজি ইমানতে আছিল আৰু অলপমান ঘৰত যাই মই সমাপ্ত কৰি আছোঁ দিয়ক বাকী অলপমান কিবা ক'বা আছে কৰিলে সমাপ্ত কৰি আছোঁ তো চাই দিয়ক ভিডিঅ'টো এতিয়া বৰ্তমান ইয়াৰ পৰাই যাওঁ আৰু গাইজ ফাইনেলি আহি মই ঘৰ পালোঁ আৰু বৰ্তমান তাৰ পৰাই যাতে মই কিবা কৈছোঁ আপোনাৰ ভিডিঅ'টো চাই আছিল আৰু নেক্সট ভিডিঅ' তাৰমানে মই পৰহি মানে নলবাৰীটো বৰমা যোৱা মাথা মাৰি আছোঁ তো কি হয় আপোনালোকে চাব ভিডিঅ'টো আৰু এইটো ভিডিঅ' অলপমান ছাপোৰ্ট কৰিব আৰু ইয়াৰে আগৰ ভিডিঅ' এটা দিয়া আছে সেইটো ভিডিঅ'টো অলপমান মানে ছাপোৰ্ট কৰিব কাৰণ সেইটো ভিডিঅ' বহুত ডাউনত গৈছে আৰু অলপমান উঠাই দিব চেষ্টা কৰিব আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু নেক্সট ভিডিঅ' এটা পাই আহি আছে তো ইমান এনেকুৱাকৈ মৰম জনাই যাই থাকিব আগলৈ আৰু এইটো ভিডিঅ'ত বাৰু কিবা এটা দিছে আৰু এইটো আৰু ভিজিটটো মই কিমান দিছে কি দিছে এইবিলাক নকওঁ তো আৰু এইবিলাক ক'লেও এটা বেয়া হৈ যায় ইউটিউব কমিউনিটিটো আৰু তো নেক্সট ভিডিঅ' আহি আছে চাই থাকিব আজিলৈ ভিডিঅ'তে ইমানতে আছিল আৰু কি ক'ম আৰু কোনোবা যদি নতুনকৈ আহিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু দিছ ভিডিঅ' ইজ ৱাচিং তো বাই বাই গাইছ